কি ক'ব এতিয়া আজি এতৰ ঘৰটো হাতীয়ে ভাঙি পেলালে, এটা ওচৰ চুবুৰীয়া হিচাপে কি ক'ব আপুনি? ওচৰ চুবুৰীয়া হিচাপে মানে কি আৰু আমাৰ 1 নং বুঢ়াগোহাঁই ঘাট মৰুই মৌজা অন্তৰ্গত ৰংবং পঞ্চায়তৰ অন্তৰ্গত 1 নং বুঢ়াগোহাঁই ঘাট গাঁওখনৰ ভিতৰত এই ললিতা মাঝি হৈছে এগৰাকী বিধৱা মহিলা আৰু বৰ্তমান আটাইতকৈ একেবাৰে দুখীয়া সম্প্ৰদায় হিচাপত গোটেই ৱাৰ্ডটোৰ ভিতৰত তাই আছে। আৰু বৰ্তমান চৰকাৰৰ যি গৃহ নিৰ্মাণৰ যি আঁচনি, দুখীয়াসকলক যি গৃহ নিৰ্মাণ কৰি দিয়ে, সেই আঁচনি তাই আজিলৈকে ঢুকি পোৱা নাই। আমাৰ 1 নং বুঢ়াগোহাঁইঘাটৰ যিগৰাকী ৱাৰ্ড মেম্বাৰ আছে, কি নাম আছিলে, তেখেতসকলে কাক কেনেকৈ ঘৰ দিছে আমি ক'ব নোৱাৰোঁ, কিন্তু আমাৰ এইটো অঞ্চলত এটাও আজিলৈকে ঘৰ দিয়া নাই। আৰু এটা যদি তেখেতক মানে ঘৰ এটা দিয়া হ'লে অলপ শান্তি হ'ব পাৰিলেহেঁতেন। ৰাতি আগতেও হাতীয়ে আগতে কেইবাবাৰো ভাঙিছে। আগতে কিন্তু কোনো তেনেকুৱা বন বিভাগৰ ফালৰ পৰা কিবা সাহায্য দিছে নাই দিয়া, একোৱে দিয়া নাই আজিলৈকে। প্ৰত্যেকবাৰে হাতীয়ে ভাঙে, তেওঁলোকে নিজে ঠিক ঠাক কৰি লয় কিবা এটা উপায় কৰি। ইয়াত বন বিভাগৰ ভূমিকা কেনেকুৱা? ইয়াত যদি হাতী ওলাই আপোনালোকে বন বিভাগক খবৰ দিয়েনে? খবৰ দিয়া স্বত্তেও নাহে। মানে বন বিভাগৰ ভূমিকা তেনে নগণ্য বুলি ক'ব পাৰি। আহে, কিন্তু আমাৰ এই ভিতৰুৱা এই 1 নং বুঢ়াগোহাঁই ঘাট যি ভিতৰৰ অঞ্চলবিলাকত নাহে, চব জেগাত নাহে। আৰু তাৰ উপৰি মানে এই ললিতা ভূমিজত এই মাঝিৰ যি ঘৰ, এই ঘৰতে থাকি তাই বাগানত হাজিৰা কৰে। আৰু তাই একমাত্ৰ আলমাৰি এটা আছিলে, তাতে তাই শাক পাচলি চাউল এইবিলাক ৰাখি পেলাই যায়। যিহেতু ইয়াত বান্দৰৰ উপদ্ৰৱ, গতিকে তাই এতিয়া সেই আলমাৰিটো ভাঙি পেলালে, তাই থ'বলৈ একোৱেই নাই। গতিকে তাইৰ যি ক্ষতিপূৰণ হৈছে এইখিনিও চৰকাৰৰ ফালৰ পৰা পালে মানে আমি ভাল পাম। আৰু লগতে তাইৰ গৃহটি যাতে এটা পকী গৃহ হয়, তাৰ বাবে আমি আশা কৰিছোঁ। ৰাতি গম পালি নাই? তোমালোকৰ এই ঘৰটো হাতীয়ে কেতিয়া ভাঙিলে? ৰাতি তোমালোকে ইয়াত শুই আছিলা? শুই থাকোঁতে মানে হাতী আহিলে, তেতিয়া তোমালোকে কেনেকৈ গম পালা? যেনে তেনে পলালা? এতিয়া তোমালোকৰ ঘৰত কোন কোন আছা তোমালোক এতিয়া? মা আৰু তুমিয়ে ন? তোমালোকৰ একমাত্ৰ ঘৰখন আজি হাতীয়ে ভাঙি পেলালে? দেউতা নাই ন? দেউতা ঢুকালে?